हेलो गाइज वेलकम बैक टू आवर यूट्यूब चैनल। तो गाइज बहुत दिনৰ পৰা ভিডিও দিয়া নাই কাৰণ মোৰ বেমাৰ হৈ আছিল কাৰণে ভিডিও দিব পৰা নাই। তো আজি এটা নতুন কিবা ভিডিও দিম বুলি আহি গৈছো। তো গুড মৰ্নিং, ওয়েলকাম बैक टू आवर यूट्यूब चैनल। তো গাইজ এতিয়া আমি বেলেগ ভিডিও আজি এনে বেলেগ দূৰত নাযাও, একো ব্লগিং ভিডিও নিদিও। আজি এটা আনবক্সিং ভিডিও দি দিও আন্ডাৰ 60,000 বেস্ট কেমেৰা DSLR কেমেৰা। তো আপোনালোকে যদি 60,000 ৰ ভিতৰত DSLR কেমেৰা ল'ব খোজে কোনটো কেমেৰা বেস্ট আপোনালোকৰ কাৰণে মই কম আৰু দেখাম আনবক্সিং কৰি আপোনালোকক ফটোগ্ৰাফি ভিডিওগ্ৰাফি সব কৰাই দেখাম। একদম ভাল ফটোগ্ৰাফি ভাল ভিডিওগ্ৰাফি কৰিবৰ কাৰণে বেস্ট কেমেৰা আন্ডাৰ 60,000। তো বলক ভিডিওটো আৰম্ভ কৰো। এয়াই সেই মালটো যোনটো আন্ডাৰ 60,000 বেস্ট DSLR কেমেৰা মাপ খেলাৰ আনবক্সিং কৰিম। আনবক্সিং মানে তাতে আনবক্সিং কৰি দিছিল আমি য'ত কিনিছিলো। আনবক্সিং কৰি পেলাই খুলি দেখে খেলাইছি আৰু তথাপিও এখন স্টিকাৰ মাৰি দি খেলছি। এই স্টিকাৰ গিলা কাটি দিম মই, চুৰি দলি মাৰি দিয়ক। সেইকাৰণে এখন খুলি দিওঁ। এইটোৱে দিয়ক DSLR। এইটোৱে হ'ল মেইন মালটো DSLR কেমেৰা। এটা চাৰ্জিং কেবল, বেটাৰী লগাবৰ কাৰণে চাৰ্জিঙৰ এইটো দেখাম কেনেকে কি কৰে সব দেখাম। লেন্স এটা আছে কিট লেন্স, এইটো আছে 15x45 কিট লেন্স আছে নৰ্মেল ফটোগ্ৰাফি ভিডিওগ্ৰাফিৰ কাৰণে আৰু এক্সট্ৰা লেন্স আপোনালোকে কিনিব লাগিব। এইটো আছে বেটাৰী জনমগোষ্ঠীখন আমি ক'ৰবাত তাৰমানে খুলি মেলি আমি হেৰি কৰিলো না, সেইকাৰণে জনমগোষ্ঠীখন ক'ৰবাত পৰিল। বেটাৰী এখনো খুলি দিলো। বেটাৰী তাৰমানে চিল লাগি থাকে নতুন না। কেমেৰাটো ওলাই দিওঁ। কেমেৰাৰ লগত ফিতা আছে, তাৰমানে ফিতাডাল মই লগাই থৈ দিছো তাৰমানে। আৰু আনবক্সিং আগতেও কৰিছো তথাপি আপোনালোকক দেখাইছো। আৰু এইটোৱেই কেমেৰা, মেইন কেমেৰা। এখন এটাকে টিপি ফেলে এনেকে চাইড কৰি দিব, এখন খোলা যাব। খোলা গেলি বেটাৰীটো দিছি, বেটাৰীটো চাৰ্জ নাথাকে। মই অলপমান চাৰ্জ কৰি আনিছো, আপোনালোকে চাৰ্জ কৰি ল'ব। চাৰ্জ কৰি কিনে এনেকে সোমাই দিব, দি কিনে টিপি দিব, এডাল নিজে নিজে মাৰা যাব। কেমেৰাৰ সেই বেটাৰী লগা হৈ গৈছে। এতিয়া মেইন বস্তুটো হ'ল মেমৰি নোহোৱাকৈ ভিডিঅ' নহয়। আমি এক্সট্ৰাকৈ এখন মেমৰি আনিছো। এখন মেমৰিৰ দাম এনেই 3,500 লেখাই থাকে, আমাক অফ দি কেনে 2,000 টকাত দিছে এখন মেমৰি। এইটো একদম চিল আছে মেমৰি। এখন মেমৰি 64 GB ষ্টৰেজৰ লাইফ টাইম ৱাৰেণ্টি আছে। আপোনালোকেও যদি আনিব পাৰে। মেমৰিখন এতে ঘাট চাই পেলাই চুজ কৰি এনেকে লগাব লাগিব। মেমৰিটো এনেকে লগাই দিব, সেইকাৰণে এইটো এনেকে অফ কৰি দিব। দি এতিয়া লেন্স লগাব লাগে। লেন্সৰ এইটো খুলি দিব, যিকাৰণে ইয়াতেও এটা ঢাকনি থাকে, এইটো খুলি দিব। লেন্সটো ইয়াতে বগা ফুট মিলাই কেনে ঘূৰাই দিব। কেমেৰা ইজ ৰেডি। ইয়াৰ লগত আপোনালোকে লেন্স কিনিব লাগিব, এক্সট্ৰা বেলেগ লেন্স নাপায়। এতিয়া মই অন কৰি দেখাই আছো কেমেৰাটো অন হৈ গৈছে। ইয়াতে লেখা গৈছে পুশ এণ্ড হোল্ড দ্য লেন্স চুইচ। ইয়াতে লেন্স চুইচ আছে, লেন্স চুইচত ক্লিক কৰক, কৰি ঘূৰাই দিয়ক। লেন্স খোলা খাই যাব আৰু কেমেৰা ৰেডি। আপোনালোকে এইটো বহুত ধুনীয়া কেমেৰা আছে আন্ডাৰ 60,000। এইটো কেমেৰাৰ দৰে আপোনালোকে বেলেগ কেমেৰা নাপায় আন্ডাৰ 60,000ত। ধুনীয়া মুড আছে। ইয়াতে মুড চেঞ্জ কৰিব পাৰে আপোনালোকে। এম মুডত চিলেক্ট হৈছে মোৰ ভিডিঅ' মুড চাওক কি মজা কোৱালিটি। ফুল জুম আছে, লেন্স মিনিমাম জুম চাওক কি ধুনীয়া ফটোগ্ৰাফি। মই এতিয়া দেখাই আছো আপোনালোকক বেকগ্ৰাউণ্ড ব্লাৰ কৰি। দেখা পাইছে নৰ্মেল A+ মুডত আছে। এইটো ফটো এটা মাৰি দিলো মই, এনেই ভুলতে মাৰা গ'ল। এইটো A+ মুডত আছে, আপোনালোকে দেখা পাইছে কেমেৰা। এতিয়া মই দেখাম A+ মুডত বেকগ্ৰাউণ্ড ব্লাৰ কৰি।
কি ধুনীয়া ব্লাৰ হ'ব চাব। দেখা পাইছে কেননটো বেকগ্ৰাউণ্ড ব্লাৰ হৈ গৈছে। মই এতিয়া ফটোটো ক্লিক কৰি আপোনালোকক দেখাম। M50 Mark II আপোনালোকে টাচ স্ক্ৰীন পাব। এয়া দেখা পাইছে কি ধুনীয়া জুম হৈছে। আপোনালোকক ফটোটো দেখা আছো আৰু এইটো ভিডিঅ' ধুনীয়া হয়, বহুত ধুনীয়া হয়। এইটো আপোনালোকে ব্লগিং চেনেলৰ কাৰণে লয়, যিহৰ কাৰণে লয় চব কাম কৰিব এইটো কেমেৰাই। যদি আপোনালোকে বিগিনাৰ একদম প্ৰথম DSLR ল'ব গৈ আছে, এইটো কেমেৰাৰ বাহিৰে আপোনালোকে আৰু বেলেগ লৈ লাভেই নাই। এইটো চাওক অটো ফ'কাছ কাম কৰে, কেমেৰাটো অটো ফ'কাছ কৰিছে চাওক কি ধুনীয়া কোৱালিটি। মই আপোনালোকক এই কোৱালিটিটো বাৰু মই দেখাই দিম আপোনালোকক। যদি আপোনালোকে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফীৰ কাৰণে কেমেৰা এটা বেষ্ট কেমেৰা বিচাৰি আছে, এইটোতকৈ ভাল কেমেৰা আৰু বেলেগ বিচাৰি নাপায়। তো যদি আপোনালোকে এইটো কিনিব খোজে প্ৰাইচ পৰিব এনেই আপোনালোকৰ 61,000 লিখা থাকিব, আপোনালোকে 59-58,000ত পাই যাব। আৰু মেমৰিখনত 3,500 ক'ব, আপোনালোকে 3,000ত নল'ব, 2,000 টকা লৈছোঁ আমি। আপোনালোকে 2,000 টকাত পালে ল'ব, আৰু যদি নাপায় বেলেগত ট্ৰাই কৰিব, বেলেগত পাব। আৰু এতিয়া মই এইটো দেখালোঁ আপোনালোকক DSLR কেমেৰা ৰিভিউ। আৰু আপোনালোকক যদি কেমেৰাৰ বিষয়ে কিবা জানিব লগা থাকে, বোলো ছেটিঙত কিবা প্ৰব্লেম কিবা হৈছে, তো মোক ইনষ্টাগ্ৰামৰ মোৰ নামটো আছে কোকিলানন্দ লকৰ বুলি, তাতে মোক মেছেজ কৰি দিব, আৰু নহ'লে কমেণ্ট বক্সতে মেছেজ কৰি দিব। মই বেলেগকৈ ভিডিঅ' বনাই দিম। আপোনালোকক DSLR কেমেৰাৰ কি আপোনালোকৰ প্ৰব্লেম হৈছে, কি হৈছে মোক ক'ব, মই চল্ভ কৰি দিম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই, টাটা, লাভ ইউ। মিলিম নেক্সট ভিডিঅ'ত। With